মই এতিয়া আপোনালোকক সঁচা কথা এটা কওঁ দেই মানে মানুহজনে এটা চাকৰি পালে গুৱাহাটীত বোলে ফাঁকি শিকোৱা এখন কলেজ খুলিছে আৰু মোৰ মানুহজনে ফাঁকি দিয়া প্ৰতিভা দেখি তেওঁক প্ৰিন্সিপাল বনালে অ গোখানী নমস্কাৰ গোখানী নহয় যিটো খুলিছে সেইটো ক ঐ মই তোক বিচাৰি গোটেইখন চলাক কৰি ফুৰিছো ইয়াতে নতুন কাপোৰ চশমা এই গছজোপাৰ তলত কিবা তপস্যা কৰি আছ নেকি ঐ বুঢ়া কালিয়াকে ক'ত খপিছিলি হা অ গোখানী নমস্কাৰ গোখানী নহয় যিটো খুলিছে সেইটো ক মই কালি ৰাতি ৰবিৰামৰ তাত আছিলো ৰবিৰাম আকৌ কোন হয় তেৰি ফুটুকৰ ঘৰৰ কিনা চিনি আমাৰ ঘৰৰ ওচৰৰ ৰবিৰাম গম পাইছো কি হয় ৰবিৰামৰ কালি মানে প্ৰেছাৰ উঠি একদম ঐ ৰবিৰাম মৰিলে নেকি তেৰি নাই মৰা তেনেহলে মই ডাক্তৰ লৈ আহিলো নহয় লগে লগে কোন ডক্টৰক আনিলিগে ডক্টৰ বিৰিঞ্চি বৰুৱা ইমান ভাল ডাক্তৰ একদম আহি তাক মালিচ কৰি ইনজেকশ্যনডাল দিলে অলপ কি একদম খাৰা হৈ গ'ল নহয় ঐ নিজে খাৰা হৈলা প্ৰথমতে ইনষ্টিটিউট বেলতলাত বুলি শুনছিলো দেখো HDFC এটিএমৰ কাইন্ধাত বোলে এটুৱে দেখোন এটিএম মই নাজানো নহয় মই বাপ জনমত ফাঁকি দিয়া ইনষ্টিটিউটৰ নাম শুনা নাই হে কোনে খোলা বুলি কলা এই ইনষ্টিটিউটটো সাৰে ফোন কৰিছিল সত্যব্ৰত কৃষ্ণ কৃষ্ণ প্ৰভু ওৰা মোৰো নাম সত্যব্ৰত বৰা কিন্তু আজিলৈকে মই এটা অসত্য কাম কৰা নাই আকৌ সি সত্য নেপাই বুজিছা মা তুমি এইবিলাক কামত তুমি নাযাবা বুজিছা মই তোক বিচাৰি গোটেইখন চলাক কৰি ফুৰিছো ইয়াতে নতুন কাপোৰ চশমা এই গছজোপাৰ তলত কিবা তপস্যা কৰি আছ নেকি গোখানী নহয় কি চিন্তা কৰি আছ ইয়াত চিন্তা কৰিছো মানে সগুনটো নাইকিয়া হৈছে কিয় এতিয়া চিন্তা কৰি সগুনক আৱিষ্কাৰ কৰিলি তোৰ নিচিনা এটা সগুন থাকোতে কি হয় ইমান সগুনৰ প্ৰয়োজন ইমান চিঞৰিছ কিয় বাৰু নিশ্চয় কিয় লাহে লাহে ক'লে শুন মোৰ এনে মনটো বেয়া হৈ আছে বুজিছ মনটো আকৌ কিয় বেয়া হ'ল ৰবিৰামৰ কালি যে এইটো হ'ল ৰবিৰাম মৰিল নেকি মানুহ মোক দিলে পিঠা কেলে ক ৰবিৰাম এটা ফিটিং পুৰা একদম চিধা হৈ থাকে আমেৰ ডাক্তৰ লৈ আহিলো আমেৰ ডাক্তৰৰ কাৰণে মালিচ কৰি ইনজেকশ্যন কৰি মালিচ কৰি আমেৰ তইতো 3 ঘণ্টা আগত বিৰিঞ্চি বুলি কৈছিলি বিৰিঞ্চি হয় নেকি মিছা কথা ক'বলৈ আহিছ মিছা কথা কৈছ মিছা কথা নহয় সত্যবাদী তই আমেৰটো নিজে ওলাই গ'ল মুখত হয় নেকি হয় মোৰ মানুহজনক দেখিলেনে কেৱল ফাঁকি আৰু ফাঁকি 100টাৰ ভিতৰত 99টা কথাই মিছা কথা কয় ৰ'ব কেতিয়াবা আকৌ 100টাই মিছা কথা কয় মিছা কথা কৈ ধৰাও পৰে নহয় মই হ'বলা কম খুৰা চাৰ্টটো ক'ত কিনছি হে ভাল লাগছি কেলে বা লাগে তোমাক মোৰ খুৰা এটা আছে দিলু হৈ এনে খুৰা এটা আছে এইটো মই ফেন্সি বজাৰত কিনিছো ফেন্সি বাজাৰ কহেনো ফেন্সি বাজাৰ কহে ৰবা বাপৰে বাপ কি কাপোৰ দিব ধৰিছে দেখো সিটি বাজ যায় না যায় সিটি বাজ যায় কেই নম্বৰ সেইবিলাক মই ক'ব নোৱাৰো কি কামত আহিছা তাকে কোৱা বুজিছা মূৰ খাই নাথাকিবা যোৱা খালাক আপোনাক বয়া পাইছো হেনকে এৰা দি গুচি গেলাক আমাৰ গাঁৱত আকৌ দুটামান চেলেপু আছে নহয় তেওঁ ধেমা ধৰা আকৌ তেওঁ যদি কয় ৰামায়ণত শুকুনি আছে বুলি হয় আকৌ যদি মহাভাৰতত শূৰ্পণখা আছে বুলি কয় তেতিয়াও হয় হে প্ৰভু তেওঁলোকৰ বাৰু পাপ নালাগিবনে এই ফকটত খাবলৈ পাই বুলি ইমান মিছা কথা ক'ব লাগেনে বাৰু
দে এনেকে পিলিং পালাংকৈ কি চাই আহি আছা সাইনবোর্ড কি হ'ল ফাঁকি দিয়া যে ট্ৰেইনিঙৰ ইনষ্টিটিউট এপিনে আহাচোন এনেকুৱা ফাঁকি দিয়া ইনষ্টিটিউটৰ চাইনবোৰ্ড লগোৱা নাথাকে নহয় হয় নেকি অঁ পিছে তুমি কোৱাচোন তুমি কিহৰ কাৰণে ফাঁকি দিব শিকিব আহিছা কবা লাজহে লাগে দিয়ক নালাগে দিয়া লাজ কৰিব কোৱা মোৰ মানে আচলতে বয়ফ্ৰেণ্ড আছে হা হে ভগৱান এইৰো বয়ফ্ৰেণ্ড কোৱাচোন কোৱা কোৱা মোৰ বয়ফ্ৰেণ্ডটোই মানে মস্ত ফাঁকি দেই ওক যাওঁ বুলি কৈ তোক যায় অহে যাওঁ বুলি কৈ হহে যায় নাপায় নাপায় মই সেইকাৰণে ভাবছিলো ময়ো তাক ফাঁকি দিওঁ লাগিবতো শিকিব লাগিব তোমাক মই শিকাম বনাই দিম তোমাক বুজিছা ফাঁকিনো কোনে নিদিয়ে কওকচোন নেতাৰ পৰা আমাৰ গাঁৱৰ ভোলাৰলৈকে দিয়ে ৰ'ব ভোলা আকৌ নামটো শুনি ভোলা বুলি নাভাবিব সি মস্ত নুন টেঙৰ হেল্ল' ক'ত আছ তই ছাৰ চানমাৰীত আছোঁ আমি দেখোন বেলতলাত আছো এতিয়া ফাঁকি দিব শিকিব আহিছানে শুনি থাকা অঁ ছাৰ চানমাৰী ক'ত আছ তই এই চানমাৰী আমাৰ হেৰি এই প্ৰতিমা পাণ্ডে বৰুৱাৰ যে মূৰ্তিটো আছে ছাৰ এই তাতে আছোঁ ময়ো তাতে আছোঁ হয় নেকি ছাৰ মই তোক দেখি আছোঁ অঁ দেখি ছাৰ গৈ আছোঁ মই গৈ আছোঁ এ আহা মই এতিয়া আপোনালোকক সঁচা কথা এটা কওঁ দেই মানে মানুহজনে এটা চাকৰি পালে গুৱাহাটীত বোলে ফাঁকি শিকোৱা এখন কলেজ খুলিছে আৰু মোৰ মানুহজনে ফাঁকি দিয়া প্ৰতিভা দেখি তেওঁক প্ৰিন্সিপাল বনালে অসমত 1,01,30,00,000 তাৰে 50 লাখে ভালকে কৰিছে এইটো ডাটা ক'ত পালে বা 50 লাখে ফাঁকি দিয়ে নে গোটেই দিয়ে বৰুৱা মই বাথৰুমত আছিলোহে